তো হেই গাইজ, ৱেলকাম টু মাই চেনেল। আৰু এতিয়া মই লগাই আছোঁ কেছ কাণ্ট্ৰিৰ লেব লগাইছোঁ। তো ইয়াতে বেছি মোবাইল এলাও নাই, তো অলপ কৰিছোঁ ভিডিঅ'বিলাক। এতিয়া মোৰ হৈ গ'ল কেছ কাণ্ট্ৰিৰ লেব। হেনাৰ নিচিনাই বস্তু, তাৰে লগত আৰু কিবা কিবি মিক্স দি পেলাই লগাই দিছে। তো আধা ঘণ্টা ৰাখিব লাগে, আধা ঘণ্টা ৰাখি এইবিলাক ধুই মেলি আহিছোঁ। এতিয়া পঞ্চকৰ্মাত যাব লাগিব, পঞ্চকৰ্মাত ট্ৰিটমেণ্ট আছে তাতে, চুলিৰ কাৰণেই আছে বাৰু। তো সেই গাইজ, এতিয়া আহিছোঁ পঞ্চকৰ্মা কৰিবলৈ। তো নাম্বাৰ লগাই থৈছোঁ, 106 নম্বৰ পৰিছে মোৰ। তো বহি আছোঁ, বহুত মানুহ আছে পঞ্চকৰ্মা কৰা, বহুত মানুহ আছে। এইটো পঞ্চকৰ্মা চেণ্টাৰ, ইফালে যাব লাগে। এইবিলাক বহুত মানুহ আছে ইয়াতে। তো মই এতিয়া পঞ্চকৰ্মা কৰাই আছোঁ, হোৱা নাই কৰা, এতিয়া এনিমা কৰিব মোৰ। আৰু বডিত পূৰা কিবা গুড়া কিবা লগাই পূৰা মাছাজ কৰিছে, তাৰপিছত ষ্টিম দিছে। তাৰপিছতে এতিয়া এনিমা কৰিব, তাৰে কাৰণে বহি আছোঁ এতিয়া। এতিয়া 12:14 হৈ গ'ল সময়। তো ইয়াতে এনিমাৰ কাৰণে যোগাৰ কৰি আছে, খুন্দনাত খুন্দি কিবা বস্তু, ঔষধি বস্তু আৰু সেইটোৱে এনিমা কৰিব। তো সেইটোৱে ভৰাব। তো হেল্ল' ফ্ৰেণ্ডছ, এতিয়া 3টা বাজিলে। এতিয়া মই আহি পালোঁ আজি ৰুমত। এতিয়া সোনকালে আহি পালোঁ ৰুমত আজি বেছি নাই, আগবেলাই হৈ গ'ল মোৰ বেছিভাগ। তো এতিয়া ভৰিত চাওকচোন, এই পাট্টি লাগি আছে, দেখাই দি আছোঁ ৰ'ব ভালকৈ। তাৰে ভিতৰত মোবাইল বেছি এলাও নিদিয়ে, মানে তাতে ট্ৰিটমেণ্টবিলাক হৈ থাকে ন, লেডিছৰ ট্ৰিটমেণ্টবিলাক। তো সেইকাৰণে মোবাইল বেছি ল'ব নিদিয়ে। তো সেইকাৰণে মোবাইল দি বেছি ভিতৰত দেখাব নোৱাৰোঁ। তো ক'ব পাৰিম আৰু কি হৈ আছে, সেই আৰু। এই চাওক ভৰিত এনেকুৱা পাট্টি লগাই দিছে, এইবিলাক মালিচ কৰি পেলাই। আৰু পেটতো আছে এনেকৈ, পেটতো এনেকৈ লগাই থোৱা আছে পাট্টি মালিচ কৰি। তো হেল্ল' ফ্ৰেণ্ডছ, এতিয়া এইবিলাক নিচিনা পাট্টি লগোৱা আছে, এইবিলাক লগাই থোৱা আছে। অলপ দেৰিকৈ 45 মিনিটৰ পিছত খুলিব লাগে। পেটতো আছে এনেকুৱা। তো ইয়াতে ট্ৰিটমেণ্টখিনি ধুনীয়া ট্ৰিটমেণ্ট, থেৰাপি, মালিচ, ট্ৰিটমেণ্ট, মানে সকলোখিনি ধুনীয়া হয়, চবেই ভাল। কিন্তু খোৱাটো সিমান ভাল নহয় মানে আচলতে যিটো মানুহক যিটো বস্তুৰ প্ৰয়োজন সেইমতেই দিয়ে। নিমখ চেনি নাই, তেল একদম মানে নাই বুলিয়ে ক'ব পাৰি, একদম নামতহে দিয়ে চাগে। তো সেনেকুৱা বেছিভাগ বইল বস্তু দিয়ে। আৰু সেনেকৈ মোৰ 3 কেজি ওজন কমি গৈছে। ধেমালি নহয়, 3 কেজি ওজন কমি গৈছে 3 দিনত। আৰু মানে আপোনালোকেও ইয়াতে আহিব পাৰে, বহুত ধুনীয়া, জেগাও ধুনীয়া, আৰু ট্ৰিটমেণ্টৰ কাৰণেও আহিব পাৰে। কিন্তু এটা কথা, আহোঁতে এইটো বস্তু মানে মনত ৰাখিব, খোৱা লোৱা যে একদম পূৰা হাই কোৱালিটিৰ পাব সেইটো বুলি নাভাবিব। তো বেমাৰী হিচাপে আহিব, বেমাৰীৰ খানা খাম বুলিয়ে আৰু। তো সেনেকৈ কৰি খাব লাগিব, আৰু ভালো হ'ব, ভাল হৈছে, বহুত মানুহ ভাল হৈছে। ইয়াতে বহুত মানুহ লগ পাইছোঁ, চবেই কৈছে মানে বহুত ভাল, মই ভাল পাইছোঁ। মানে এবছৰৰ আগত আহিছিলে, কোনোবা 2 বছৰৰ আগত আহিছিলে, ভাল পাইছে, আকৌ আহিছে ভাল পায়। তো আৰু এতিয়া ইয়াতে গেছ নহয়, একদম গেছ নহয়, মানে গেছ হোৱা খানাই নিদিয়ে, তো গেছ কেনেকৈ হ'ব। তো গেছ একদম নহয়। আৰু ইয়াতে আহিলে এটা কাম কৰিব, কাপোৰ একদম ভাল কাপোৰ লৈ নাহিব ট্ৰিটমেণ্টৰ কাৰণে, বেয়া ঘৰত পিন্ধা কাপোৰ আনিব। কাৰণ এতিয়া তেল, মালিচ আৰু কিবা কিবি এইবিলাক আয়ুৰ্বেদিক বস্তু, এইবিলাক চব বস্তু দি কাপোৰ একদম নষ্ট হৈ যায়। চ' সেইকাৰণে মানে কাপোৰ পুৰণা কাপোৰেই আনিব। আৰু হয়তো যাওঁতে ভাল কাপোৰ পিন্ধি যাব, এইটো বেলেগ কথা, কিন্তু ইয়াতে ট্ৰিটমেণ্টৰ কাৰণে পুৰণা কাপোৰে আনিব। তো সেই আৰু ইয়াতে গাড়ী চাড়ীবিলাকো চলি থাকে, একো কষ্টও নাই। যিবিলাক মানুহে খোজকাঢ়িব নোৱাৰে, এনেকৈ গাড়ীবিলাক চলি থাকে। সকলোখিনি সুবিধাই আছে, আপোনালোকে এবাৰ আহি যাব পাৰে ইয়াতে। তো আহি পেলাই চাব পৰা বস্তু কেনেকুৱা কি কথা। আৰু বহুতে বেমাৰ আজাৰবিলাক ভাল পাইছে, নিজেই কৈছে মানুহবিলাকে, মানে ভাল লাগিছে। আৰু তাতকৈ বেছিকৈ মইতো বাৰু বেমাৰৰ কাৰণে অহা নাই, মোৰ ওজনেই কমি গৈছে, কিন্তু মোৰ হাজবেণ্ডে বহুত ভাল পাইছে। আৰু আমাৰ লগত যোনে আহিছিলে, তাইৰ বহুত মানে বেয়া কণ্ডিশ্যন আছিল, তাই নিজে একো কৰিব পৰা নাছিলে। ইয়াতে অহাৰ এদিন ট্ৰিটমেণ্ট হৈছে, তাৰে পিছদিনাখনৰ পৰাই তাই নিজে কাপোৰ কানি মেলিছে, মানে নিজেই মেলিছে, হাতবিলাক নিজেই উঠাব পাৰিছে, য়োগা কৰিব পাৰিছে। আচৰিত আৰু, সেইবিলাক নিজ চকুৰে দেখিছোঁ, তো সেইকাৰণে বিশ্বাস হয়।
তো এলোপেথিক আচলতে এলোপেথিক ট্ৰিটমেণ্ট কৰিবই নালাগে মানুহে, আয়ুৰ্বেদিকেই কৰিব লাগে। কাৰণ এলোপেথিকত একদম শৰীৰটো নষ্ট কৰি পেলাই ঔষধ দি পেলাই। সেইকাৰণে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰাটোৱে মানে বেষ্ট আৰু বেটাৰ। আৰু খোৱা লোৱা মুখৰ জিভাখন খালি আপোনালোকে বান্ধিব লাগিব, সেইটো কথা। আৰু এটা কথা যে যদি আপোনালোকে মানে বেমাৰ দেখাম বুলি নহয়, এনেই বোলে এনেই মই ফুৰিব আহিম এইখিনি জেগাত এনেকৈ বুলি যদি ভাবি পেলাই আহে, তাৰ কাৰণে আপোনালোকে ধৰক পইচাটোতো সেনেকুৱাই দিব লাগিব, কিন্তু আপোনালোকে আহি পেলাই ডক্তৰক দেখাই পেলাই এটেণ্ডাৰ বুলি লিখাই ল'ব লাগিব। তেতিয়া আপোনালোকে খানাটো ভাল পাব। মানে কাষতে এখন কেণ্টিন আছে, তো তাৰে খানাটো ভাল, তাতে তেল চেল দিয়ে বা তাতে দিয়ে আৰু তাতে মানে দালি চালি চব ধুনীয়াই বনায় তাতে। কিন্তু মাছ মাংসটো নাপায় ইয়াতে, আয়ুৰ্বেদিকত ক'ত আৰু মাছ নিৰামিষেই পাব, কিন্তু খানাটো ভাল পাব তাতে। সেয়াই আৰু। কিন্তু বেমাৰী আহিলে বেমাৰী খানাটো বেমাৰী হিচাপে পাব, জুচ কাঢ়া এইবিলাক পাবই আৰু।